বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰ ইমান ঠিক নহয় বহুত দিনে হ'ল ব্লগটো দিয়া নাই একো দিব পৰা নাই কাৰণ মোৰ গাও ইমান ভাল নাছিলে আৰু তাতে আমাৰ থাৰ্ড চেমৰ এক্সামো আছিলে কাৰণ এক্সাম দি উঠি এতিয়াতো বন্ধ যেহেতু আৰু ঘৰত আহিছোঁ ভাবিলোঁ আজি এটা ৰেচিপি আপোনালোকক দি দিওঁ যিহেতু বহুত দিন হ'ল একো দিয়াই নাই মানে বহুত দিনে হ'ল একমাহ দুমাহ মানে হ'ব চাগে আৰু দিবই পৰা নাই আপোনালোকে বেয়া নাপাব আৰু মই ভাবিছোঁ আজি এটা টেঙা মিঠা ৰেচিপি ট্ৰাই কৰি দিওঁ কাৰণ যেহেতু গৰম সকলোৱে টেঙা খাই ভালে পায় আৰু এতিয়া যোৱাকালি মানে আইতাই দি গৈছে বিলম্বু টেঙা আপোনালোকে বা চিনি পায় নাপায় মই দি দিম চাই ল'ব আৰু এইটোৰ ভাবিলোঁ নতুন এটা ৰেচিপি ট্ৰাই কৰোঁ আৰু আপোনালোকক কৈ দিওঁ নিজে খোৱাৰ লগতে আপোনালোকেও খাই চাব যদি আপোনালোকৰ ওচৰত আছে পাই আপোনালোকে অকণমান বিচাৰিলে পাব আমাৰ ইয়াতে বেছি নাই আমাৰ গাঁৱৰ পৰা আনিছে আইতাই আমি যেতিয়া মিৰ্জাত আছিলে আমাৰ খুৰাহঁতৰ ঘৰ আছিল মালিক খুৰাহঁতৰ ঘৰৰ তাতে আমি তেতিয়া খাইছিলোঁ মানে দালিত দি কেনে তেতিয়া হোষ্টেলত দিছিল যিহেতু খাইছিলোঁ আৰু ইমান মানে টেষ্ট লগা নাছিলে কাৰণ হোষ্টেলৰ খানা আজি মই বনাইছোঁ আৰু কেনেকৈ বনাইছোঁ আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে শেষলৈকে চাব আৰু যদি মোৰ চেনেলটোত আজি নতুনকৈ ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব চ' বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ চ' বলক তেনেকৈ ৰেচিপিটো ট্ৰাই কৰোঁ টেঙাখিনি ভালদৰে ধুই ল'ম 2-3বাৰমান তাৰপিছত এইখিনি অকণমান যেতিয়া ৰ'দত শুকাব দিম তেতিয়া শুকোৱাৰ পিছত এনেকৈ শুকাই যোৱাৰ পিছত এটা টেঙা 3 পিচকৈ কৰি ল'ম বেছি ডাঙৰ নকৰিব এটা নিয়মত কাটি ল'ব তাৰপিছত সোৱাদ অনুসৰি নিমখ দিম মই এটা 1 চামুচ ফুল দিছোঁ আৰু এটা হাফ চামুচ দিছোঁ 1.5 চামুচ এইটো চাই ল'ব নিমখ দি দিলোঁ এতিয়া আমি ইয়াতে দিম হালধিৰ গুড়া Cause I am happy on this island wanna be my fondland হালধি গুড়ি দিয়াৰ পিছত এইখিনি আমি ভালদৰে মিহলাই ল'ম আৰু মিক্স কৰাৰ পিছত আমি আধা ঘণ্টামান থৈ দিম ভালদৰে যাতে হালধি আৰু নিমখখিনি টেঙাৰ ভিতৰলৈ সোমাই যায় আৰু অকণমান যাতে গলি যোৱা টাইপৰ হয় সেইকাৰণে বৰ্তমান আমাক লাগিব সৰিয়হখিনি পিচি ল'ম এই নহৰুখিনিও পিচি ল'ম আৰু আদাখিনিও পিচি ল'ম আৰু জ্বলাকেইটা মই পিছত ডেক'ৰেশ্যনৰ কাৰণে থৈ দিছোঁ
I remember the ocean moon. Memories die out too hard. And we were traveling the mountains just to find the loudest tears. We set our mind at fire, knowing we could aim higher, but we didn't know that yet. So if you want something to hold on to, gotta find it first. But here I am, 'cause I've been laying under palm trees, waiting for the summer, knowing there's nowhere to go. 'Cause I am happy on this island, wanna be my farmland. I don't ever want to leave. বন্ধু বান্ধৱীসকল আপোনালোকে যদি ভাবে আচাৰটো কেইদিনমানলৈকে থৈ দিব তেতিয়া ইয়াতে ভিনেগাৰ দি দিব পাৰে 1 চামুচ যেহেতু আমাৰ আচাৰটো আজি শেষ হৈ যাব সেইকাৰণে মই ইয়াতে ভিনেগাৰ এড নকৰিলোঁ আৰু বন্ধু বান্ধৱীসকল ৰেচিপিটো চাই কেনেকুৱা পালে কৈ দিব মোক তেতিয়াহে গম পাম ন ভাল হ'ল নে বেয়া হ'ল আৰু আপোনালোকৰ ওচৰত যদি বিলম্ব টেঙা আছে এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাই দিব আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাই দিব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টোত ইমানেই ভিডিঅ'টো চাই থকা অবেসকলকে বহুত বেছি ধন্যবাদ